গল এখন গল যাব দিয়া অলৰেডি মানে এই জেগাটো টাৰ্ণিংটো ন বহুত হাজাৰ ফুট পাহাৰৰ ওপৰত কিন্তু ঠাইতে ইউ টাৰ্ণিং এইটো বনাব পৰা নাই মানে সদায় খহি যায় এখন যাব দিয়া ফাইনেলি ওলাই ৰেডি হৈ গ'লো আজি সেকেন্ড পাৰ্টটো দাপৰিজোৰ সেকেন্ড পাৰ্টটো মই হোটেলৰ ৰুমৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ ফাৰ্ষ্ট ব্লগত দেখুৱালোঁ দাপৰিজোৰ আহি পাওঁতে ৰাতি 8টা বাজি গ'ল এখন দাপৰিজোৰ সম্পূৰ্ণ টাউনখন দেখুৱাব নাপালোঁ এতিয়া আমি ফাৰ্ষ্ট পাৰ্টটো কৈছিলোঁ হোটেলৰ ৰুম লৈ আছিলোঁ এতিয়া ৰুম আমি এৰিছোঁ লগতো গ'লেই অলৰেডি গাড়ী চলে মই এতিয়া চাৰ্জাৰ তাৰ্জাৰ লৈ যাওঁ হোটেলৰ ৰুমৰ পৰা এতিয়া ওলাই যাওঁ ওলাই গৈ দাপৰিজোৰত যিমান চাবলগীয়া আছে ধুনীয়া জেগা টাউনখন কিমান ধুনীয়া জেগা আছে নাজানো দেখিতো ভালে লাগিছে আমাৰ ৰুমটো অলপ আমি ভিতৰ ফালে ল'লোঁ এইবিলাক পাহাৰ নেজৰা খুব ধুনীয়া ভিউ এটা ওলাই থাকে এফালৰ পৰা বাহিৰৰ পৰা অলপ দেখুৱাইছোঁ মই দাপৰিজোৰ টাউন আমি মেইন চেণ্টাৰতে আছোঁ মেইন মাৰ্কেটতে আছোঁ এতিয়া বাহিৰত যাম হোটেলৰ পৰা ওলাই বাহিৰত যাম দেখুৱাম আপোনালোকক ফাইনেলি আহি মই হোটেলৰ পৰা ওলাই আহিলোঁ বৰ্তমান গাড়ীত বহিলোঁ ভিউ আছে গাড়ী আজি গাড়ী চলাব অলপ এবাৰ ওলাই যাওঁ চিমকৈ বৰষুণ পৰিছে কেনেকুৱা লাগিলে কিমান বঢ়িয়া লাগিলে ভালেই লাগিলে আহি মানে ধামাকা ৰাস্তা দেখি নাজাৰা দেখি ভাল লাগিলে নাজাৰা একদম মজা আছে মজা হোটেলৰ পৰা ওলাই আহিলোঁ চেকআপ কৰিলোঁ এতিয়া অকণমান ধুনীয়াকৈ বৰষুণ দিছে এইটো পৰিৱেশটো অকণমান দেখুৱাইছোঁ টাউনখন আৰু এইফালে এতিয়া আমি যাম এইখনে টাউনখন এখন বজাৰ মাৰ্কেট মানে আৰু এখন মাৰ্কেট আছে আগত অল্ড মাৰ্কেটখন কি ছুপাৰ মাৰ্কেট নে কি মাৰ্কেট পুৰণা বজাৰ এতিয়া আমি গৈ আছোঁ পুৰণা বজাৰ অলপ চাওঁ সিফালে টাউনখন ইমান এটা ডাঙৰ নহয় টাউনখন কিন্তু ৰাস্তাত আহি থাকোঁতে যিটো নাজাৰা পাইছিলোঁ যিমান ধুনীয়া দেখিছিলোঁ মানে ৰাস্তাটো মানে হিন্দীত এটা কথা আছে মানে সফৰ মে জিতনা মজা হে মন্দিৰ পৌঁছতে একেবাৰে ইতনা মজা নাই ৰাস্তাত আহিয়ে যিটো যত্নত পালোঁ ইয়াত আহি পোৱাৰ পিছত মানে একেই মানে পাহাৰীয়া জেগাবোৰ ৰাস্তাতহে নাজাৰাবোৰ দেখি খুব ভাল লাগে এতিয়া আমি দুটা ওলাই আহিছোঁ এইটো তেল পান এইখনে মেইন টাউনখন মানে এইখনে মেইন টাউনখন ন এইবোৰ চব চুমু কাউণ্টাৰ এইবোৰ কাউণ্টাৰ বেলেগৰ নেকি হা এইখনে হ'ল দাপৰিজোৰ এতিয়া আমি অলপ মাৰ্কেটৰ ভিতৰত সোমাই আহিছিলোঁ আমাৰ হোটেলখনৰ ভিতৰত আছিলে আমি গাড়ীটো পেট্ৰল পাম্পতে ৰাখিছিলোঁ পেট্ৰল পাম্পত ৰাখি দিছিলোঁ আপোনালোকে এনেকৈ আহিলে ফেমিলিৰ কাৰণে মই কিন্তু এই ব্লগটোৰ দ্বাৰা মই এটা কথা আপোনাক ইনফৰ্মেশ্যন দিব বিচাৰোঁ নৰ্থ ইষ্টত এনি ট্ৰিপত যাওক য'তে নাযাওক আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যে খোৱা খাদ্য বা পানী বটল চানী বটল যিকোনো বস্তু খাবৰ কাৰণে হ'লে সন্ধিয়া 7টা বজাত খুব বেছি 8টালৈকে দোকান বজাৰ খুলি থাকিব তাৰপিছত একো খোলা নাথাকে 8টা বজাৰ পিছত টোটেলি চব বন্ধ হৈ যায় ক্ল'জ হৈ যায় গতিকে কিবা কিবি খোৱা ৰাচন পাতি মেডিচিন ফাৰ্মাচিষ্ট মানে কি টেবলেট যদি ইউজ কৰিবলগীয়া থাকে ল'বলগীয়া থাকে আপোনালোকে 7টা বজাৰ আগতে বজাৰ কৰি ক্লিয়াৰ কৰিব লাগিব প্ৰথম ওলাই আহিছোঁ সৰু টাউন কিন্তু ধুনীয়া টাউন ন কিন্তু টাউনৰ মাজত বস্তুটো কেতিয়া ইমান ভাল নালাগে ভাল লাগে কেতিয়া ৰাস্তা যেতিয়া জাৰ্ণি কৰা হয় না জাৰ্ণি কৰা ৰাস্তাটো বেছি ভাল লাগে এইখনে হ'ল দাপৰিজোৰ দাপু শুনি আছিলোঁ বহুত দিনৰ পৰা কিন্তু ফাইনেলি আহি দাপু পাই গ'লোঁ ব'লক দেখাওঁ দাপু টাউনখন অলপ মানে হাইৰোডে যাব লাগিব বুলি কৈছে এইটো হাইৰোড ছনী টুৰ এণ্ড ট্ৰেভেল কাৰ ৱাৰ্ছ কি কেইটামানৰ দিলে একদম কিন্তু ৰাস্তাটো আহোঁতে জেগাই কি হয় জেগাই ৰাস্তাটো আহোঁতে অক্সিজেন কিবা কমি যোৱা নিচিনা লাগে মাজে মানে ইমান হাই লেভেল পাহাৰৰ ওপৰত উঠি যোৱা হয় ন মানে কৈছিলোঁ ফাৰ্ষ্ট ব্লগটো আপোনালোকে দেখা পাইছে পুৰা ডাৱৰৰ মাজে আহিবলগীয়া হয় পুৰা ডাৱৰৰ মাজে কিছুমান জেগা এনেকুৱা লাগে যে অক্সিজেনে কমি গৈছে এনেকুৱা লাগে এই আগত যে এনেকুৱা পাহাৰবোৰ যে দেখিছে এনেকুৱা হাজাৰ পাহাৰৰ ওপৰত বগাই আহিব লাগে আহোঁতে যিটো নাজাৰা ইয়াৰ পৰা জিঅ'লৈ বেছি দূৰ নহয় এতিয়া মই বেলেগ ট্ৰিপত আহিছিলোঁ যদি মোৰ নিজৰ এতিয়া লগৰটো গাড়ী লৈ আহিলোঁ মোৰ নিজৰ গাড়ী লৈ অহা মই নিশ্চয় জিঅ'লৈ গ'লোহেঁতেন নিজৰ পাৰ্চনেল কাম আছে সেইটো কাৰণে আমি আজি জিঅ' যাব নোৱাৰোঁ মানে বিশেষকৈ জিঅ'লৈ কিন্তু ইয়াৰ পৰা বেছি দূৰ নহয় 50-60 তেনেকুৱা ধৰণৰ কিলোমিটাৰ হ'ব আৰু কিমান দূৰ বুলি কৈছিলে এতিয়া আমি অলপ টাউনৰ পৰা বাহিৰত আহিলোঁ মই অলৰেডি আগতো কৈছোঁ যে কিবা এটা গন্তব্যস্থলীত গৈ থাকোঁতে কোনোবা এটা জেগালৈ গৈ থাকোঁতে ৰাস্তাত পোৱা চিনেৰি পোৱা যায় ৰাস্তাত যিটো মজা পোৱা যায় ৰাস্তাৰ মজাটো বেলেগত পোৱা নাযায় য'ত গৈ পামগৈ জেগাটোত গৈ ভাল নালাগে জেগাটো গৈ পোৱাৰ পিছত কেতিয়াও ভাল নালাগে যেনেকৈ আপোনালোকে ফেমাছ জেগা মেচুকা আনিনি হওক তাৰপিছত মায়'দিয়া হওক বা ক'ৰবাত শ্বিলং হওক ক'ৰবাত চেৰাপুঞ্জী হওক য'তে নাযাওক আপোনালোকে শ্বিলং গৈছে মায়'দিয়া যাওক মেচুকা যাওক আনিনি যাওক
বোমডিলা যাওক জিৰ' যাওক ক'বালে কিন্তু সেইবোৰ জেগালৈ যাওঁতে সদায় ৰাস্তাত যিবোৰ চিনাৰি পাব ৰাস্তাত যিবোৰ বস্তু দেখা পাব সেইখিনি বস্তুৱে দেখি সদায় বহুত বেছি ভাল লাগে কিন্তু যেতিয়া আপুনি যাওক আজি শ্বিলং গৈ আছে শ্বিলং গৈ পোৱাৰ পিছত আপোনাৰ মেইন টাউনত পোৱাৰ পিছত ইমান এটা ভাল নালাগে কিন্তু শ্বিলঙলৈ গৈ থাকোঁতে তাৰ যি ঠাণ্ডা হাৱা যি প্ৰাকৃতিক মনোমোহা দৃশ্য পাহাৰৰ যি দৃশ্য একা বেকা ৰাস্তা যি নিজৰা যি ৱাটাৰফলবোৰ দেখা পোৱা যায় সেইটো মজাটো বহুত বেলেগ সেইকাৰণে মই টাউনত দাপোত মই আহিছিলোঁ ফুৰিবৰ কাৰণে আহিছিলোঁ দাপোত একেই জানোৱে নৰ্থ ইষ্টৰ টাউনবোৰ চব একেই হয় সৰু সৰু হয় কিছুমান ডাঙৰ হয় টাউনত বিশেষকৈ দেখুৱাবলগীয়া একো নাথাকে কিন্তু ৰাস্তা নাজাৰাটো বহুত বেলেগ এতিয়া মই সেইকাৰণে মই ওলাই আহিলোঁ অলপ বাহিৰত ফুৰিবলৈ টাউনতনো কি দেখুৱাই থাকিম সেইকাৰণে ৰাস্তা ফুৰিবলৈ আহিলোঁ এবাৰ দেখিছে পূৰা লেণ্ডশ্লাইড হৈ আছে কিমান ডাঙৰ ডাঙৰ বল্ডাৰ পৰিছে দেখিছেনে এনেকুৱা এটা বল্ডাৰ যদি খহি আহি যদি গাড়ীত পৰিব হয় একদম একেচাতে খতম গতিকে এনেকুৱা নৰ্থ ইষ্টৰ ট্ৰিপত বিশেষকৈ ট্ৰিপ কৰোঁতে না গাড়ীত ড্ৰাইভিং কৰোঁতে বিশেষকৈ বহুত বীৰ কেয়াৰফুলি হ'ব লাগে চাওক আপোনালোকে কেমেৰাত দেখি কেনেকুৱা ধৰণৰ অনুভৱ কৰিছে নাজানো ৰিয়েল লাইফৰ ৰিয়েল যদি চকুৱে চাই এই প্ৰাকৃতিক যি মানে মনোমোহা দৃশ্য মানে কি ডাৱৰ আহি আছে ডাৱৰে তলত খেলি আছে চব বস্তু কেমেৰাত কেপচাৰ কৰিব নোৱাৰি কিছুমান বস্তু মানে অনুভৱ কৰিব পাৰি আপোনাক মই বুজাবই চেষ্টা কৰিছোঁ কিছুমান বস্তু চব বস্তু কেমেৰাৰ দ্বাৰা দেখুৱাব নোৱাৰি গতিকে মই আপোনালোকক ক'ম আপোনালোকে সময়সীমিতা পালে ফেমিলিৰ লগত আহক নৰ্থ ইষ্টত বিশেষকৈ অৰুণাচললৈ আহক ফুৰিবলৈ বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু অলৰেডি অৰুণাচলৰ প্ৰায় জিলা অলৰেডি মই ঘূৰি খতম কৰিছোঁ কাৰণ মই ফুৰি বহুত ভাল পাওঁ এই যি নীৰৱতা প্ৰাকৃতিক মনোমোহা যি দৃশ্য ন এই দৃশ্য দেখি মই খুব ভাল পাওঁ বৰ্তমান এটা ভিউ পইণ্ট পাইছিলোঁ ভিউ পইণ্টটো যিটো অৰিজিনেল ভিউ পইণ্ট এই ভিউ পইণ্টটোলৈ আমি চাবলৈ আহিছিলোঁ কিন্তু আমি এতিয়া যিটো ভিউ পইণ্টটো ৰ'লোঁ এইটো ভিউ পইণ্টটো অৰিজিনেল নহয় এতিয়া দেখিছে বৰ্তমান আহি পাই গ'লোঁ আমি এতিয়া বৰ্তমান বহুত এটা ডেঞ্জাৰ অফ ৰোডিং ৰাস্তা হয়তো এই ট্ৰাকখন যাব মানে এইটুকুৰা জেগাত অলৰেডি আপোনাৰ জিৰ' ফালে আহোঁতে আজিকালি অৰুণাচলৰ বহুতখন যাব এইটুকুৰা জেগাত মানে অলৰেডি বহুত এক্সিডেণ্ট হয় আমি যিহেতু এইটো ৰাস্তা বহুত বেয়া আমাৰ লোকেল মানুহ এইফালে আহোঁতে কৈছিলে ইয়াৰ মানুহে এই জেগাটুকুৰা মানে এই 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ জেগাখন গ'ল এইটো মানে বহুত হাজাৰ ফুট পাহাৰৰ ওপৰত এইটো পিউৰ টাৰ্ণিং বহুত ট্ৰাক গাড়ীবোৰ পাল্টি খায় সৰু গাড়ীবোৰ জেনেৰেলি গুচি যায় ডাঙৰ ডাঙৰ ট্ৰাক বাছবোৰ আহিলে পাল্টি খোৱা বহুত চান্স থাকে এখন যেনে তেনে গ'ল কেনেকুৱা মানে কি দেখিছে ছাইডতে মানে দ গাঁত মানে এইফালে বাগৰিব হ'লে 1000 ফুট তলত গাড়ীখন দেখাইছে মোৰ যদি এটা চকা যদি ছাইডত যায় 1000 ফুট তলত বাগৰি যাম মানে এনেকুৱা খুব এতিয়া আমি আহি আছোঁ একদম বেষ্ট এটা জিৰ' ফালে আহি আছোঁ ইয়াত মস্তি এটা ধামাকা প্লেছত আহি আছোঁ কিন্তু দুৰ্ভাগ্যজনক কি হ'ল মোৰ চাৰ্জাৰডাল অলৰেডি তাতে এৰি থৈ আহিলোঁ মোবাইলটো ইমান এটা চাৰ্জ নাই এতিয়া লগৰটো যিটো লগত বহি আছে তাৰ কেমেৰাটো ইমান এটা ভাল নহয় সেইটো আটাইতকৈ দুখ লাগিলে কিন্তু যিমানখিনি পাওঁ মই এইটো ব্লগত মই আপোনালোকে কেপচাৰ কৰি দেখাবলৈ চেষ্টা কৰিম আমি এই বেয়া ৰাস্তাখিনি অলৰেডি অৰুণাচলৰ এইটোৱে ভাল মানে ডাঙৰ গাড়ীবোৰে সৰু গাড়ীবোৰ সদায় ধুনীয়াকৈ ছাইড দি দিয়ে এখন আহি আছে ফৰচুনাৰ ছোৱালী এজনীয়ে চলাই আহিছে ফালি এনেকুৱা ৰাস্তাত দেখিছে জংঘলত এইটো দেখাত কেনেকুৱা অনুভৱ কৰিছে নাজানো আমি কিন্তু বহুত 1000 ফুট ওপৰত আহি আছোঁ ইয়াৰ পৰা কিন্তু জিৰ'লৈ বেছি দূৰ নাই আৰু এতিয়া যিহেতু ৰ'দটো ওলাইছে কাৰণে বতৰ ফৰকাল যদি অকণমান বৰষুণৰ নিচিনা বতৰ হয় ন ইয়াত আপোনালোকে ডাৱৰৰ পৰা একো দেখা নাপায় গতিকে এই ভিডিঅ'টোৰ দ্বাৰা মই এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ নৰ্থ ইষ্ট ট্ৰিপ কৰিলে বি কেয়াৰফুলি আৰু নৰ্থ ইষ্ট ট্ৰিপ কৰিলে লগত খোৱা বস্তু ৰেচন পাতিৰ পৰা মেডিচিনৰ পৰা আৰম্ভ কৰি সকলো বস্তু লগত ৰখাটো বাধ্যতামূলক নহ'লে কেতিয়া ক'ত লেণ্ডশ্লাইড হৈ পেলাই পাহাৰৰ মাজত আবদ্ধ হৈ থাকিব তাৰ কোনো গেৰাণ্টি দিব নোৱাৰি আৰু এটা কথা কওঁ একচুৱেলি মই ক'লোৱেই মই টাউনৰ পৰা অলপ ওলাই আহিছোঁ মানে টাউনৰ পৰিৱেশবোৰ চাই ভাল নালাগে পাহাৰীয়া এই পৰিৱেশবোৰ দেখিছে কেনেকুৱা মজা কেনেকুৱা চালিয়া জেগা আপোনালোকে মানে মই ভাষাই বুজাব নোৱাৰোঁ আপোনালোকে আহি নিজৰ চকুৱে চালেহে আপোনালোকে অনুভৱ কৰিব পাৰিব কেমেৰা এংগুলে সিমানখিনি কভাৰ নকৰে কেমেৰাই মানে যিমানখিনি কভাৰ কৰে ৰাস্তা দেখিছে কেনেকুৱা ডেঞ্জাৰ ৰাস্তা অফ ৰোডিং ইয়াত আপোনালোক কেমেৰাত দেখা নাই গাড়ী বেকা হৈ গৈছে দেখিছেনে বিৰাট ডাঙৰ বল্ডাৰ ডাঙৰ গাঁতা মানে দেখিছেনে 1 নম্বৰ গিয়াৰত একেবাৰে শ্ল' আহিবলগীয়া আছে তথাপি তলত খেককৈ লাগি গৈছে ইমানে ডেঞ্জাৰ ৰাস্তা কিন্তু কেমেৰাত দেখা পোৱা নাই আপোনালোক গাঁত বা খলাবোৰ ধৰিব পৰা নাই কিন্তু বহুত ডেঞ্জাৰ ৰাস্তা অলৰেডি আমি ওপৰত উঠি আহিয়ে আছোঁ মানে এটা ধুনীয়া ভিউ পইণ্টলৈ আহি আছোঁ
কিন্তু ডুবাই গ'লে মোৰ মোবাইলৰ চাৰ্জটো নাই খুব যিমানটো পাওঁ মই আপোনালোকক কেপচাৰ কৰি দেখুৱাম এইখিনিতে আপোনালোকক এটা কওঁ যদি আপোনালোকে অৰুণাচলৰ অনলি নৰ্থ ইষ্ট বুলি নকওঁ অৰুণাচলত যদি আপোনালোকে ফুৰিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে অৰুণাচলৰ প্ৰায় জিলাত মই গৈছোঁ আৰু যদি আপোনালোকৰ যদি কোনোবাই অৰুণাচলৰ যদি ট্ৰিপৰ কাৰণে আহিব বিচাৰে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে মোৰ লগত গাড়ী আছে নিজৰো গাড়ী আছে লগৰ গাড়ী আছে গাড়ী এভেইলেবল দেখিছে গাড়ী বেকা হৈ গৈছে এনেকুৱা ডাঙৰ গাঁত আগৰ ট্ৰাকখন চাই আপোনালোকে অনুভৱ কৰিব পাৰিব কেনেকুৱা ডেঞ্জাৰ ৰাস্তা ডাঙৰ বল্ডাৰ গাড়ী বেকা হৈ গৈছে এনেকুৱা গাঁতত সোমাই গ'লে বেকা হৈ যায় মানে গতিকে ক'লোঁ আপোনালোকে যদি অৰুণাচল যদি ফুৰিব বিচাৰে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে যদি আপোনালোকে যদি ফেমিলি ট্ৰিপত যাব বিচাৰে